বিহু বিহু কেলা বিহু বিহুৱে কেলা বিহু नाची नाची हेलो गाइस कैसे हैं आप सब लोग सो আপোনালোকলৈ লৈ আহিছো এটা নতুন এন্টাৰটেইনমেন্ট ৰ'স্টিং ভিডিঅ' আৰু আপোনালোকে চাবলৈ পাই আছে বি ইটস এনিথিং ভিডিঅ'টো বনোৱাৰ আগতে এটা কথা কৈ লওঁ যে এই ভিডিঅ'টো সেফ এন্টাৰটেইনমেন্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে আৰু এই ভিডিঅ'টো যাতে কোনো সিৰিয়াসলি নলয় সো বলক আপোনালোকৰ দেৰি নকৰো ভিডিঅ'টো ষ্টাৰ্ট কৰো বহাগ বিহু গুচি গ'ল কিন্তু আমাৰ মিতালী দত্তহঁতৰ বহাগ বিহু আহিছে আবে এহেতে বহাগ বিহু আহিছে তুহুতে গুচি গ'ল তাৰ পিছতে বিহু গাইছ মই মানিছো কিন্তু তোতে ঢেকিয়া তলৰ বিহু শুনিছিলো আকলৰ তলৰ এটো কি বিহু হা এটো কি বিহু কিয়া বলতে হে উসকো অমৰ এটা ভাইৰেল বিহু আৰু বিহুটো হৈছে বাঁহৰ তলত সো ইয়াৰ নামটো মই দিছো বাঁহৰ তলৰ বিহু গাইজ বিহুৰ মা বেহেন এক কৰি দিছে মিতালী দত্তৰ গ্ৰুপে কাৰণ হেতে বিহু নাচিবলৈ গুচি গ'ল বাঁহৰ তলত ঢেকিয়া তলৰ বিহু কাৰি গ'ল কিন্তু এবাৰ গুচি গ'ল নেক্সট লেভেল বিহুটো বাঁহৰ তলতে যাব इतने तेजस्वी लोग हैं हमारे पास গাইজ আপোনালোকক চিনাকি কৰি দিছো মিতালী দত্তক স্ক্ৰীনত মিতালী দত্তৰ নাম দিয়া হৈ আছে সো চাই লওক আৰু প্ৰফাইলটো পাৰিলে কোনোবাই ফলো যদি কৰি থোৱা আছে আনফলো কৰি দিব বহুত বেকাৰ ছাপৰি হয় সবতে ছাপৰি এ আছে নেকি পৃথিৱীত হাই ইনষ্টাগ্ৰাম ফ্ৰেণ্ড হাই মিতালী মই বোলে বুঢ়ী একদম বুঢ়ী বুঢ়ী লাগিছে নেকি কওক কোনে তোমাক বুঢ়ী বুলি ক'লে ঐ কোনে কৈছ তাইক বুঢ়ী বুলি কোনে কৈছ নেলু কাটিবহি কোনে বুঢ়ী বুলি কৈছ নকবি তাই 4 বছৰীয়া কেঁচুৱাহে তাই মাকৰ গাখীৰ খাবানে গাখীৰে খাই দেখা যদি তাইনো কম চা বুঢ়ী নকবা দে বেয়া কথা নকবা বুঢ়ী বুঢ়ী যেন লাগিছে কাইলৈ পৰা ভিডিঅ' নবনাম কেলা বাচি গ'লো কাইলৈৰ পৰা মিতালীয়ে ভিডিঅ' নবনাই এই ভাই পাৰ্টি কৰিম ব'লা বে কাইলৈৰ পৰা মিতালীয়ে ভিডিঅ' নবনাই আমি বাচি গ'লো ভাই Everybody get your fucking hands up. বুঢ়ী মানুহে ভিডিঅ' বনায় বুঢ়া মানুহৰ ভিডিঅ' বনায় কিন্তু তোমাৰ নিচিনাতো ছাপৰি ভিডিঅ'টো নবনাই ন তুমিতো বহুত ছাপৰি ভিডিঅ' বনাই দিয়া সেইটো কাৰণে তোমাক মানুহে ক'বলৈ বাধ্য হৈ গৈছে ন গম পাইছে নাই তই কুত্তাহঁত কেলা কথা ভালকে কবি মৰমে কোৱা যেন পাইছে নি ওচৰত পোৱাহেঁতেন ফেনেকি কি কৰিলে তোৰ ঠিকনা নাই অ' কেলা গাইছ এই দেখোন মোক লৈ লৈছে বে তো গাইছ ব'লা একে আছিল লৈ লওঁ ধুনীয়া ছোৱালী নাইকিয়া হৈ গ'ল বে মা কসম ঐ হৈ ইমান ধুনীয়াকে ক'ত যোৱা হে ভণ্টি তোৰ বাপেৰৰ বিয়া খাবলৈ হাতী আৰু কেলা মাখি এয়া দুটাৰ মাজত যদি পাৰ্থক্য বুজাবলৈ যাওঁ ধুনীয়া ছোৱালী নাইকিয়া হৈ গ'ল বে মা কসম ঐ হৈ ইমান ধুনীয়াকে ক'ত যোৱা হে ভণ্টি তোৰ বাপেৰৰ বিয়া খাবলৈ বাপৰৰ বিয়া দেউতা দেখোন মোক কোৱাই নাই বিয়া পাতিছোং বুলি জাঙিয়া মই দেউতা এহেঁতৰ ভিডিঅ' বনোৱাৰ ষ্টাইল চোৱা এহেঁতৰ ভিডিঅ' মানে এনেকুৱা ছাপৰি ষ্টাইলত ভিডিঅ' বনাইছে এহেঁতৰ ভিডিঅ' বনোৱা কোনো মানে কমিউনিকেশ্যনেই নাই এহেঁতৰ যিটো কাৰণে এহেঁতে আবে কেলা এইবোৰ কি ভাজ দিছে আবে এইবোৰ ভাজ দেখিয়েতো তোমালোকক বেলেগ ক'ব পাৰে ন ইমান চাপৰি বনালেতো তোমাকতো দিবই ন গালি তোমাকতো বুঢ়ী বুলি ক'বই ন তোমাৰ কি যৌৱনে আমনি কৰিলে যে এইবোৰ ভাজ দিও হ'লে হা इतने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रखते हैं जी और कुछ लोग मनोरंजन भी करवाते हैं কলিতা মই বুঢ়ী হৈছো মোৰ কথা
তোমাৰ কি আহে যায় এই কুত্তা কুত্তা তোৰ কি আহে যায় তোৰ মায়ে কথা দিছে মোবাইলটো মোক নেট পেক ভিডিঅ' মোৰ ইচ্ছা তোৰ পালি কথা ভালকৈ ডাক্তৰ দিয়ে এটা হৈ চিন্তা কি টকা পাইম বাপেৰ মাৰ মোক দুই দিন মোৰ খাই मुझे शादी करनी थी तुमसे মিতালী বাইদেউ কোনোবাই কৈছিলে যে আপুনি বুঢ়ী আৰু মিতালী বাইদেউতো গোটেই ইনষ্টাগ্ৰামে ফালি দিলে আৰে তোমাৰ ব্যৱহাৰটো তুমি দেখাই দিলা কাৰণ তুমিতো চাগে এনেকুৱা তোমাকতো কেলা গিয়াৰে কেনেকে ৰাখিছিল চাগে কেলা ভগৱান জানে আৰু বে কেলা আপোনালোক এটা কথাই ক'ব বিচাৰিছোঁ ফুলা ব্লাউজটোৰ লগত মই ভাল পাওঁ স্লিভলেছ পিন্ধি এনি প্ৰব্লেম আৰু স্লিপলেছ মোৰতো মুনা স্লিপলেছ নে এইটো নহয় চাগে ন মই এতিয়া আগতে মই টিকটক কৰোঁতে মই চূণ খাওঁ চাদা খাওঁ সেইটো কথা কৈছে এতিয়া মই ক'ৰবাত তাত হলকি থল থলকৈ পৰিব বাপেৰে দি পঠিয়াইছিলে নি হা हम कोई मंदिर का घंटा है कि कोई भी आके মিতালীয়ে বোলে গাইজ আগতে টিকটক বনাওঁতে তামোল চূণ সেয়া খাইছিলে এতিয়া বাৰু নাখায় বাৰু কিন্তু মুখত সোমাই আছে বাৰু সেইটো পিছৰ কথা কিন্তু মানে মিতালী বাইদেৱে গন্তি কৰিছে 1 2 3 তাৰপিছত 4টো পাহৰিলে 5টা তাৰপিছতে কৈছে 10টা 11টালৈকে তাই বোলে কোলা ব্লাউজ কাৰোবাক লাগিলে লৈ আহিবা কোলা ব্লাউজ তাৰ পৰা গৈ আবে কেলা স্লিমলেছে পিন্ধা বা যিয়ে নিপিন্ধা তোমাৰতো কেলা বুঢ়ীয়ে হ'ল না তোমাৰ অলৰেডি গ'লে গাইজ এই চাগে আগতে বিয়া পাতা পিছত চাগে এনেকুৱা আছিলে চাল গৈছো সেই ৰাতিপুৱা চোতাল নেদেখিলে নেকি গোটেই চোতাল হাৰি মেলি চফা কৰিছো বাল বুঢ়ী শাহু চাও নাজানিম দেই এই চাউলটা মাৰি ফুটাই দিম কৈ দিছো মই মোৰ আগত দম দেখাই থাকিব তোৰ পিঠা আনিছিলে কাৰণে আহিছিলো নহয় ননাহঁতি নাহিলোগে সেদিন মোৰ পিতাই না নাকো তই নিজেহে লাগে আহিলি তোৰ পিতাইৰ আগতে 10টা আছিলে 10টা মতালে যাব পাৰিলে নাই তোৰ পিতাই কি মহাৰজা নেকি তোৰ পিতালে লাগি আহিবলে মোৰ ল'ৰাটো ধুনীয়া দেখি পিনে লাগি আহিলি 10টা মতা আছিলে তুই কেলে নগলি মোৰ ল'ৰাটো আহিলি বাচি বাচি বুঢ়ী বেছিকে পেক পেক কৰি নাথাকিবি कैसे कैसे लोग रहते हैं यार यहाँ पर साला तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम আৰু সেই বিয়া পতাৰ পাছত মানে বিয়া হোৱাৰ পিছত যেনেকুৱা আছিল আৰু তাই চৰিত্ৰ এতিয়াও সলাব নোৱাৰিলে আৰু এতিয়াও তেনেকুৱাই ক'ৰবাত তাত হলকি থল থলকৈ পৰিব বাপেৰে দি পঠিয়াইছিলে নি হা কি দিছিলে তোৰ বাপেৰে কথা ভালকৈ কবি বুজিছ নাই ক'বলৈ মই এইবোৰ এক্সপায়াৰী ডেট যোৱা বুঢ়ী মাল হয় এহেঁততো কেলা এহেঁতক মই নাম দিছোঁ এহেঁতৰ নাম হৈছে বুঢ়ী গাৰ্ল মিতালী গগৈ মিতালী দত্ত নহয় বুঢ়ী গাৰ্লটো মানে আজিৰ পৰা যদি কোনোবাই তাইক ভিডিঅ' চোৱা কমেণ্ট কৰা তেতিয়াহ'লে বুঢ়ী গাৰ্ল বুলি মাতিবা তাই केला जुजुआ कणित किमान दम আছে আবে কেলা মই নুযুঁজো তুমি কাৰোবাৰ লগত যুঁজাই থাকা কোনোবাই যদি যুঁজ হেৰিয়ে আহি যা মই নাযাওঁ মই নাযাওঁ ए रहा नहीं जाता तड़प ही ऐसी है ना তুমি আকৌ এইটো কণী কথা ক'লেতো মই বুজি পাম তুমি আকৌ প্ৰথমতে দেখুওৱা নাই ন চ' আমিতো আৰু কি বুজিম ন সেইটোৱে বুজিম চাগে এই প্ৰথমতে কণী কথা কওঁতে তোমালোকে কোনটো বুজিলা কবা হা মোক কমেণ্ট কৰি জনাবা কি বুজিলা इतने तेजस्वी लोग हैं हमारे पास আৰু দোস্ত আপোনালোকক মই ছেকেণ্ড চানা এজনী দেখাই দিছোঁ ছেকেণ্ড চানা এজনী চাই লওক তাই মানে কি হ'ল তাই ছেকেণ্ড চানাক দেখি কেনে তাইও অকণমান উঠি গ'ল চাগে তাইও অকণমান লৰাই চাইছে আৰু কিন্তু চানাতকৈ অলপ বেলেগকৈ লৰাইছে চানাৰ যেনিবা যে নিজে নলয় তাই অলপ জোৰ জবজ কৰি লৰাই আৰু তাইতো নিজে লৰে চাই লওক पैसा लेते फिर So guys, ৰুচ বুলি ক'লে মানুহৰ মনত এটা বহুত বেয়া মানে কিছুমান মানুহৰ মনত কিছুমান অলপ ভুল ধাৰণা আহি যায় চ' সেই ভুল ধাৰণাবিলাক তোমালোকে আঁতৰাই দিয়া ৰোজটো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হয় ইয়াক কোনো চিৰিয়াছলি নলয় চ' মোৰ আগৰকেইটা ভিডিঅ'টো কেইটামানে কমেণ্ট কৰিছে যে ৰোজটো তুমি এনেকুৱা কৰিব নালাগিছিলে ইমান বেয়াকৈ ক'ব নালাগিছে আৰে ভাই মই বেয়াকৈ কমেই
আৰে সিহঁতে তেনেকুৱা কৰিছে কাৰণে মই বেয়াকৈ ক'ব পাৰিছোঁ। চ' তেনেকুৱা কৰিবলৈ মানা কৰা ন, বা তোমালোকে হ'লেও নকৰিবা ন। তেনেকুৱা নকৰিলে আমিতো ৰ'ষ্ট নকৰোঁ ন তোমালোকক। আৰু তোমালোকে কি হৈছে মানে ৰ'ষ্টটো তোমালোকে ইমান পাৰ্চনেলিটি লৈ লৈছা। মইতো ভিডিঅ'টো আগতে কৈছোঁ যে ৰ'ষ্টটো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, ইয়াক পাৰ্চনেলিটি নল'বা। আৰু তোমালোকেতো পাৰ্চনেলিটি লৈ লৈছা। চ' মোৰতো উপায় নাই, তোমালোকে যি কৰিবলগীয়া আছে কৰি থাকা, মোৰ কাম মই কৰি আছোঁ। ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ, তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি মোৰ চেনেলত কোনোবা নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কেনেকৈ কৰে মই নাজানো, কিন্তু ছাবস্ক্ৰাইব হৈ যাব লাগে। ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকনটো ক্লিক কৰি অলপ ছেট কৰি ৰাখিব। আৰু এতিয়াও মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ বাকী আছে, চ' ইনষ্টাগ্ৰামৰ স্ক্ৰীণত দিয়া হৈ আছে একাউণ্ট, আপোনালোকে ফ'ল' কৰি ল'ব। চ' নতুন এটা ভিডিঅ' সৈতে আকৌ আপোনালোকক লগ পাম। আজিলৈ লৈছোঁ, বাই বাই।